আজি হৈছিল শুক্ৰবাৰ যে অসমৰ সৈতে ভাৰতৰ কেইবাখনো প্ৰান্তৰ পৰা আহি পৰিছে গুৰুত্বপূৰ্ণ খবৰ আৰু এইবোৰ খবৰ চোৱাৰ বাবে চেনেলটোকে ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। হয়, 26 দিনৰ মূৰতে মুকলি আকাশৰ তললৈ আহিল আৰিয়ান খান যে মুম্বাই হাইকোৰ্টে মঞ্জুৰ কৰিলে আৰিয়ান খানৰ জামিনৰ আবেদন। যে উল্লেখযোগ্য যে আৰিয়ানৰ জামিনৰ বাবে বহু কেইবাখনবাৰ চেষ্টা কৰিছিল অধিবক্তাই যে আৰিয়ানৰ লগতে জামিন পালে আৰিয়ানৰ দুটা সংগী। ৰাজ্য চৰকাৰে 2022 চনতে সকলো চৰকাৰী কাৰ্যালয়সমূহৰ কোন কোন তাৰিখে বন্ধ থাকিব তাৰ এক তালিকা প্ৰকাশ কৰিছে যে জানুৱাৰী 2022 পৰা ডিচেম্বৰ 2022 লৈকে চৰকাৰী কাৰ্যালয়সমূহ 34 দিন সম্পূৰ্ণ বন্ধ থাকিব বুলি জানিব পৰা গৈছে। ইফালে 9 আগষ্ট 2022 বৰ্ষৰ মহৰম আৰু 9 অক্টোবৰ 2022 বৰ্ষৰ লক্ষ্মী পূজাৰ বাবে চৰকাৰী কাৰ্যালয়সমূহ অব্যাহতি দিয়া হ'ব কৰ্মচাৰীসকলক। আনহাতে পাব্লিক হলিডেৰ 18 দিনৰ সম্পূৰ্ণ বছৰটোৰ তদুপৰি 1 এপ্ৰিলৰ পৰা 2022 শুক্ৰবাৰ দিনটোত থাকিব বেংক বন্ধ। উল্লেখযোগ্য যে এই তালিকাসমূহতো উল্লেখ কৰা হৈছে যে প্ৰতিটো মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বন্ধ থাকিব কাৰ্যালয়সমূহ। যে ইফালে বছৰটোৰ 31 দিনৰ তালিকা সংৰক্ষিত বন্ধ হিচাপে তদুপৰি প্ৰশাসনীয় বিভাগে এই বন্ধসমূহৰ উপৰিও আৰু 2টা দিনৰ অতিৰিক্ত বন্ধ হিচাপে ল'ব পাৰে যদিও তাৰ বাবে মুখ্যমন্ত্ৰীৰ মঞ্জুৰ প্ৰয়োজন হ'ব। হয়, মুকলি আকাশৰ তললৈ আহিল আৰিয়ান খান 26 দিনৰ মূৰতে যে মুম্বাই হাইকোৰ্টে মঞ্জুৰ কৰিলে আৰিয়ান খানৰ জামিনৰ আবেদন। উল্লেখযোগ্য যে আৰিয়ানৰ জামিনৰ বাবে বহু চেষ্টা কৰিছিল অধিবক্তাই। আৰিয়ান খানৰ লগতে জামিন পালে দুটা সংগী। হয়, বৰপেটা চহৰৰ পৰা এজন চৰকাৰী কৰ্মচাৰী সন্তানহীন হোৱাৰ ঘটনাই চহৰখনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্তানহীন ব্যক্তিগৰাকী বৰপেটা চহৰৰ গণকুচি নিবাসী তথা বৰপেটাৰ জনস্বাস্থ্য কৰ্মচাৰী বিভাগৰ 4ৰ্থ বৰ্ষৰ কৰ্মচাৰী দিৱক মজুদাৰ বুলি জানিব পৰা গৈছে। অসমত পুনৰ 322 জনতে কৰোণা আক্ৰান্ত। ইয়াৰে 148 কামৰূপ মেট্ৰৰ 30 জন, বৰপেটা 23 জন, লখিমপুৰ আৰু 20 জন, যোৰহাট বুলি জানিব পৰা গৈছে। এতিয়ালৈকে ৰাজ্যৰ এই ভাইৰাছৰ আক্ৰান্ত সংখ্যা দিনে দিনে বৃদ্ধি পাই গৈ আছে। যে ইফালে বৃহস্পতিবাৰে দিনটোৰ ৰাজ্যত সুস্থ হোৱা ৰোগীৰ সংখ্যা আছিল 408 জন। আনহাতে উক্ত দিনসমূহৰ ৰাজ্যসমূহৰ কৰোণা আক্ৰান্ত 2 জনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে এতিয়া ৰাজ্যৰ কৰোণা আক্ৰান্ত হৈ চিকিৎসাধীন হৈ অৱস্থাত আছে 2403 জন ৰোগী। হয়, ড্ৰাইভিং লাইচেন্সৰ বাবে কেতবোৰ নীতি নিয়ম ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘোষণা কৰিলে এই নিয়মসমূহ ড্ৰাইভিং লাইচেন্সৰ বাবে মুকলি কৰি দিয়া হৈছে এটা হোৱাটছএপ নাম্বাৰ। এই হোৱাটছএপ নাম্বাৰটো মই কৈছোঁ 9531075518 নাম্বাৰ। এই নাম্বাৰ হোৱাটছএপ কৰিব পাৰে। আজিৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিউজ লাইভ।